ঘৰুৱা সোৱাদ আৰু অকণমানি কেইজনীৰ মিঠা হাঁহি তাকে ভাবিছোঁ আজি আপোনালোকৰ লগত মোৰ পৃথিৱীখনৰ সময়খিনি অকণমান শ্বেয়াৰ কৰোঁ বুলি। দিনটো কেনেকৈ পাৰ কৰোঁ, কিদৰে থাকোঁ তাকে আজি আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। ৰাতিপুৱা আলসুৱা পোহৰ জাক চোতালত পৰাৰ লগে লগেই মোৰ দিনটো আৰম্ভ হয়। দিনটোৰ প্ৰথমটো কামেই হৈছে পাকঘৰত সোমাই একাপ গৰম চাহ বনোৱা। চাহৰ সুবাসটো যেতিয়া গোটেই ঘৰখনত বিয়পি পৰে, মনটোলৈ এটা অদ্ভুত প্ৰশান্তি আহে। চাহকাপৰ প্ৰতিটো সোহাতে অনুভৱ কৰোঁ এক নতুন আশা। চাউলকেইটা ধুই ভাতকেইটা বহুৱাই দিওঁ। তাৰপিছতে আকৌ দাইলখন তেল মাৰিব হ'লেই নহয়, কাষতে আকৌ দাইলখন তেল মাৰিবৰ কাৰণে কেৰাহীটো গৰম কৰোঁ। গৰম কৰা তেলতে নহৰু, জিৰা, পাঁচফোৰণ সকলো লাগতিয়াল বস্তুখিনি দি পেলাই দাইলখন তেল মাৰোঁ। দাইলৰ কি ছাট ছাট শব্দ উঠে, বাহ, ইমান ধুনীয়া সুবাস ওলায়, তাতে আধা পেট ভৰি যায় নহয়নে? ভাতডালৰ গোন্ধই পাকঘৰটো জীৱন্ত কৰি তোলে। ছোৱালীহঁতে আকৌ তিয়ঁহ খাই ভাল পায়, সেইকাৰণে সিহঁতক দুপৰীয়া গা পা ধুৱাই আনি ফ্ৰিজতে থকা তিয়ঁহকেইটা উলিয়াই তিয়ঁহকেইটা ধুনীয়াকৈ সিহঁতক কাটি সৰু সৰুকৈ কাটি দিলে খুব ভাল পায়। গতিকে সিহঁতৰ পচন্দৰ মতে সৰু সৰুকৈ কাটি, আকৌ সৰুজনীয়ে আকৌ জলকীয়া নাখায় নহয়, গতিকে তাইৰ কাৰণে জলকীয়া নিদিয়াকৈ তিয়ঁহখিনি দি আকৌ মোৰ কাৰণে আৰু মোৰ ডাঙৰ ছোৱালীজনীৰ কাৰণে এটা জলকীয়া কাটি পেলাই ধুনীয়াকৈ তিয়ঁহ চিয়ঁহ খাই আজি দুপৰীয়া ধুনীয়াকৈ তিয়ঁহ চিয়ঁহ খাই আৰু তাৰপিছত আকৌ দুপৰীয়া ভাত দিবৰ হ'লেই নহয়। এইবোৰেই আৰু আমাৰ কাম নহয়নে? আচলতে কি জানে, আচলতে এই সৰু সৰু সুখবোৰৰ মাজতে আমি যেন জীয়াই আছোঁ। এই